Hello friend, my name is Nazrul Ahmed Sayyid. Nazrul I'm the technical channel. So we open on the call. आज आप लोग देखो मैं ई-श्रम कार्ड जितो आप लोग के सबे निश्चय गम पाए ई-श्रम कार्ड आपन ऑनलाइन केने के आवेदन करिबो पारिबो মই डिटेल्स ऑन द स्पॉट अप्लाई কৰি দেখুৱাই দিম স্টেপ বাই স্টেপ প্ৰসেস আমলকে ई-শ্ৰমৰ কথা সকলে শুনি পাইছে বা দেখা পাইছে যে সকলে বনাই আছে সো সকলো ধৰণৰ সৰকাৰি সুবিধাৰ মাত্ৰ এখন কাৰ্ড হেতু হল ई-শ্ৰম কাৰ্ড সো এতে বনাই লওক সো এটোৰ কাৰণে আপুনি কোড যাব লাগিব কোনটো অফিচাৰত যাব লাগিব মই ডিটেইলস কৈ আছো আৰু এপ্লাই কৰি মই আপোনালোকক সন্মুখত দেখুৱাই দিম সো আপোনালোকে যদি মোৰ চেনেল নতুনকৈ ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিও বিলাক আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ নোটিফিকেশন পাই যায় কিয়নো এনেকুৱা ধৰণৰ ভিডিও মই লৈ আনি থাকো সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো সো বলক ডেস্কটপলৈ মই দেখাই দিছো কোনটো অফিচাৰত যাব লাগে এটো হল পোর্টাল হয় এটো পোর্টালটো মই ভিডিওটো ডেসক্ৰিপচনত দি দিম আপুনি ক্লিক কৰি কিনে এটো ডাইৰেক্টলি ইয়াতে আহি যাব সো ইয়াতে লেফট সাইডটো চাব পাৰে ইনফৰমেশন ৰিকোয়ার্ড ফৰ ৰেজিস্ট্ৰেচন আধাৰ নাম্বাৰটো তো মাষ্ট বি লাগিব আধাৰ কাৰ্ড নহলে আপুনি এটো এপ্লাই কৰিব নোৱাৰিব কাৰণ আধাৰ কাৰ্ড দি আপুনি লিংক কৰি কিনে আপুনি এপ্লাই কৰিব লাগিব আধাৰ কাৰ্ড লিংকড এক্টিভ মোবাইল নাম্বাৰটো লাগিব মাষ্ট বি আধাৰ কাৰ্ডৰ লগত যেটো আপোনাৰ মোবাইল নাম্বাৰটো লিংক আছে হেতু মোবাইল নাম্বাৰ লাগিব কাৰণ ইয়াত ওটিপি মাৰিব লাগিব সো আপোনাৰ যদি আধাৰ কাৰ্ড আছেও যদি মোবাইল নাম্বাৰত এক্টিভ হোৱা হ'ব লাগিব আৰু বেংক ডিটেইলস লাগিব এজ দিয়া আছে শুড বি বিটুইন 16 to 59 ইয়ার্স সো একেটা তো মাষ্ট বি লাগিব সো সেলফ ৰেজিষ্ট্ৰেচনত মই ইয়াতে দেখাই আছো আধাৰ লিংক মোবাইল নাম্বাৰ ইজ প্ৰিফাৰ্ড আধাৰৰ লগত যেটো আপোনাৰ মোবাইল নাম্বাৰ কানেক্ট হৈ আছে বা হেৰি হৈ আছে হেতু মোবাইল নাম্বাৰটো ইয়াতে মাৰিব মই মোবাইল নাম্বাৰটো মাৰি আছো মোবাইল নাম্বাৰ মাৰি কিনে ইয়াতে ইন্টাৰ ক্যাপচা বুলি আছে ইন্টাৰ ক্যাপচাটো দি দিব कैप्चा देखने याते आर यू ए मेंबर ऑफ एम्प्लॉयज प्रोविडेंट फंड ऑर्गेनाइजेशन याते सब नो কৰি দিব नो কৰি দেখিনে সেন্ড ওটিপি ইয়াতে সেন্ড ওটিপি মাৰিলে আপোনাৰ মোবাইলত ওটিপি যাব যেটো আধাৰ কাৰ্ডৰ লগত লিংক আছে যেটো নাম্বাৰ সো মই ক্লিক কৰি দিলো মই মোবাইলত ওটিপি কৈছে ওটিপিটো চাই লও কি হৈছে ওটিপি তো আহি গৈছে মোবাইলত ওটিপি মাৰি কিনে আপোনাৰ সিম্পলি সাবমিটত ক্লিক কৰি দিব কৰাৰ পিছত আপোনাৰ যেটো আধাৰ নাম্বাৰ আছে এতিয়া আধাৰ নাম্বাৰটো মাৰিব আপোনাৰ আধাৰ নাম্বাৰটো ইউআৰএন নাম্বাৰ যেটো আধাৰ নাম্বাৰ এটো মাৰিব আধাৰ নাম্বাৰটো মাৰি কিনে আপোনাৰ সিম্পলি ইয়াতে সাবমিটত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ মোবাইলত এটা ওটিপি যাব ওটিপিটো ইয়াত আকৌ ইয়াতে ক্লিক কৰিব লাগিব আপোনাৰ মোবাইলত ওটিপি গৈছে হেতু চাওক ওটিপিটো মাৰ পিছত আপুনি ভ্যালিডিট আছে নহয় ইয়াতে ভ্যালিডিটত ক্লিক কৰি দিব প্রসেসিং হৈ আছে তাৰ পিছত আপোনাৰ সন্মুখত এটো পেজটো খোল খাই যাব খোলকাৰ পিছত এটো পেজটো আপোনাৰ ফিল আপ কৰিব লাগিব ফাৰ্ষ্টত আপোনাৰ ইওর পার্সোনাল পার্টিকুলার আধাৰটো হৈ গল পার্সোনাল ইনফরমেশনটো এটা ফিল আপ কৰিব লাগিব তাৰ পিছত এড্ৰেছটো ফিল আপ কৰিব লাগিব এডুকেশন কোৱালিফিকেশনটো ফিল আপ কৰিব লাগিব অকুপেশন এন্ড স্কিলটো ফিল আপ কৰিব লাগিব বেংক ডিটেইলস প্ৰিভিউ সেলফ ডিক্লাৰেশন তাৰ পিছত ইউএএন কাৰ্ড আহিব লাষ্টত সো এইটা প্ৰসেসটো আপোনাৰ ক্লিয়াৰ কৰিব লাগিব ওয়েবসাইটত যেটো দিয়া আছে সো মই পার্সোনাল ইনফরমেশনটো আপুনি হেৰি কৰি আছো মই ফিল আপ কৰি আছো ৰেজিস্ট্ৰেচন মোবাইল নাম্বাৰটো অটোমেটিক্যালি আহি যাব ইমার্জেন্সি মোবাইল নাম্বাৰ আপুনি যিকোনো এটা দিব পাৰে ইমার্জেন্সি মোবাইল নাম্বাৰ অল্টারনেট নাম্বাৰ যদি আছে আপোনাৰ অল্টারনেট নাম্বাৰটো দি দিব
সো মই অল্টাৰনেট নাম্বাৰ দি আছোঁ ইমেইল নাম্বাৰটো দিয়া আছে ইমেইল নাম্বাৰটো অটোমেটিকলি আহি যাব আৰু যদি নাহে আপুনি ইমেইলটো পুট কৰি দিব আপোনাৰ তাৰপিছত মেৰিটেল ষ্টেটাছ আহিব আপোনাৰ মেৰিড হ'লে মেৰিড দিব নহ'লে আনমেৰিড দি দিব ফাদাৰ্ছ নেমটো দিব তাৰপিছত সোশ্যাল ক্যাটেগরি আপনার সোশ্যাল ক্যাটেগরি ইয়াতে এসসি এসটি ওবিসি জেনারেলটো দিব যদি জেনারেল হয় ওবিসি হলে ওবিসি দিব জি আছে দিব আৰু ব্লাড গ্ৰুপটো কি আছে আপোনাৰ দি দিব মই ব্লাড গ্ৰুপটো চুজ কৰি আছো ডিপেন্ডেন্ট এবিলিটি নো আহি গল যদি আপোনাৰ হেৰি হয় ওএস দি দিব সো নমিনি ডিটেইলস তো আছে উড ইউ লাইক টু ফিল নমিনি ডিটেইলস নমিনি ডিটেইলস তো আপনার পার্টি নো দি দিব মান হেৰি নালাগে ইয়েস দিলে ইয়েস পুরা নমিনি ডিটেইলস তো আপনার নামটো যি যাৰ নামত নমিনি দিব বিচাৰিছে পুরা ডিটেইলস দিব লাগিব মই সিম্পলি নোট ক্লিক কৰি আছো আৰু সেভ এন্ড কন্টিনিউত ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত পাৰ্সোনাল ইনফৰমেশনটো ক্লিয়াৰ হৈ গল মই এটা এড্ৰেছটো ক্লিয়াৰ কৰিম এড্ৰেছ হোম স্টেট হোম স্টেট তো আসাম দি দিব কারেন্ট এড্রেস তো দি দিব আপনার হাউস নাম্বার তো আপনার আধার কার্ডত যেটো এড্রেস তো আহিছে আপনার অটোমেটিক্যালি হাউস নাম্বার তো আহি যাব লোকেলিটি দি দিব আপনার লোকেলিটি কি হয় মই লোকেলিটি দি আছো স্টেট আকৌ আহি গল স্টেট ডিস্ট্রিক্ট দি দিব সাব ডিস্ট্রিক্ট দি দিব আপনার কত হয় সাব ডিস্ট্রিক্ট পিন কোড এটা পিন কোডটো আপনার অটোমেটিক্যালি আহি গৈছে ইয়াৰ মত এটা ফ্লিপ কৰাৰ পিছত আপোনাৰ অটোমেটিক্যালি পিন কোডটো আহি যাব সো তলত যাব তলত যাইকিনে চাব ষ্টেইং ইট কারেন্ট লোকেশন এটা কোড বকবাক কৰি আছে হেতু কারেন্ট লোকেশনটো কি হেতু আপনি চুজ কৰিব দিছে ষ্টেইং এট কারেন্ট লোকেশন সো লেস দেন 1 ইয়ার 2 ইয়ার্স মোর দেন 2 ইয়ার্স এতিয়া আপুনি যেটো হেত কৰি আছে কিমান বছৰ লৈকে তাতে আছে কিমান বছৰ ধৰি আপুনি বকবাক কৰি আছে এটো দিব লাগিব আপোনাৰ মোর দেন 25 ইয়ার্স দিলো মাইগ্রেন্ট ওয়ার্কার মানে কি জনে বাইৰত যেটোবিলা কাম কৰে হেবিলাকৰ কাৰণে মাইগ্রেন্ট ওয়ার্কার যদি হয় ইয়েস দিব নহলে সিম্পলি নো ক্লিক কৰি দিব আপুনি যদি বাহিৰত থাকে বাহিৰত কিবা কাম কৰে আউট অফ হেৰিত তাতে ইউজ দিব লাগিব সো মই নোট ক্লিক কৰি আছো ইজ পার্মানেন্ট এড্রেস সেম এজ কারেন্ট এড্রেস যদি হয় আপুনি সিম্পলি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত সেভ এন্ড কন্টিনিউ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এড্ৰেছটো যেটো হয় এড্ৰেছটো ক্লিয়াৰ হৈ গল মই এটা এডুকেশন কোৱালিফিকেশনটো চুজ কৰি লম এডুকেশন কোৱালিফিকেশনটো মই দি আছো আপোনাৰ বহুত আছে এডুকেশন কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী ডিপ্লোমা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টেকনিক্যাল ইঞ্জিনিয়াৰিং টেকনিক্যাল এবিলাক বহুত আছে আপুনি যিকোনো এটা দি দিব সো এডুকেশন সাৰ্টিফিকেট এটা ইয়াতে আপোনাৰ আপলোড কৰিব লাগিব এলট ফাইল টাইপ পিডিএফ পিএনজি জেপিজি আপনার যিকোনো এটা ফাইল চুজ কৰিব লাগিব এডুকেশন কোৱালিফিকেশন সো এডুকেশন কোৱালিফিকেশনৰ মই এটা যিকোনো এটা সাৰ্টিফিকেট আপোনাৰ মাৰ্কশিটে হওক বা ডিগ্ৰী সাৰ্টিফিকেটে হওক যিকোনো এটা সাৰ্টিফিকেট আপোনাৰ ইয়াতে যেহেতু আপলোড কৰিব লাগিব মই আপলোড কৰি আছো সো মই সাৰ্টিফিকেটটো হেৰি কৰি ললো আপোনাৰ সাৰ্টিফিকেটটো মোৰ জেপিজি ফাইলটো এই হোৱা নাই মই পিডিএফৰ ফাইলটো বনাই কিনে ইয়াতে হেৰি কৰিছো জেপিজি ফাইলটো মই ইয়াতে আহা নাই সো আপোনাৰ এটা সমস্যা হ'ব পাৰে আপুনি পিডিএফ ফাইলত বনাই কিনে সাৰ্টিফিকেটটো পিডিএফত বনাই কিনে তাৰ পিছত আপলোড কৰিব সো ইয়াৰ পিছত মান্থলি ইনকাম কিমান হয় আপুনি দি দিব ভ্যালু 10000 আপোনাৰ 15000 যি আছে আপোনাৰ দি দিব আৰু কিমান হেৰি কৰে
ইনকাম সাৰ্টিফিকেটটো কি দিব ইনকাম সাৰ্টিফিকেট লাগিব আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ইয়াতে কম্পালসাৰি নহয় আপোনাৰ যদি ইনকাম সাৰ্টিফিকেট নাই সিম্পলি আপুনি সেভ টু কন্টিনিউ কৰি দিব আৰু যদি ইনকাম সাৰ্টিফিকেট দিব পাৰে সো আপলোড কৰি দিব সো মই ইনকাম সাৰ্টিফিকেট নাই সো সিম্পলি মই সেভ এন্ড কন্টিনিউ মই ক্লিক কৰি দিলো ক্লিক কৰ দিয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যনটো কমপ্লিট হৈ গ'ল ইয়াৰ পিছত স্কিলটো আহিব আপোনাৰ অকুপেশ্যন এণ্ড স্কিল প্ৰাইমাৰী অকুপেশ্যন আছে ইয়াতে এক্সাম্পল হিচাপত দি দিছে অটো চাৰ্জ এক্সাম্পল কাৰ্পেণ্টাৰ যি আছে আপোনাৰ স্কিল দি দিব আপোনাৰ ইয়াতে মই প্ৰাইমাৰী অকুপেশ্যনটো আপোনাৰ ইয়াতে ষ্টাৰ মাৰ্ক দিয়া আছে যেহেতু ইয়াতে কম্পালসাৰি হয় আৰু ওয়ার্ক এক্সপিৰিয়েন্সও ইয়াতে কম্পালসাৰি হয় বাকি সেকেন্ডাৰী অকুপেশ্যন ইয়াতে সাৰ্টিফিকেটস হাউ ডিড ইউ এইবিলাক নালাগে ইয়াতে ষ্টাৰ মাৰ্ক নাই যেহেতু সো ইয়াতে যিকোনো এটা দি দিব সো মই চুজ কৰি আছো working experience ইয়াতে দি দিব working experience in primary education কিমান বছৰলৈকে working experience আছে দি দিব দিয়াৰ পিছত আপোনাৰ how did you acquire skills receive formal vocational technical training মই দি দিলো skill to be upgraded formal vocational training দি দিলো মই দিয়াৰ পিছত আপোনাৰ সিম্পলি সেভ এন্ড কন্টিনিউ ক্লিক কৰিলো কৰাৰ পিছত আপোনাৰ স্কিলটো কমপ্লিট হৈ গ'ল এতিয়া বেংক ডিটেইলছটো আপোনাৰ ইয়াতে বেংক ডিটেইলছটো আপুনি এই কৰিব পাৰে এড কৰিব পাৰে বেংক সেটিং উইথ আদাৰ ইএস আহি গৈছে মোৰ আধাৰ কাৰ্ডৰ লগত বেংকটো লিংক আছে সো ইএস দি দিছে আপোনাৰ যদি না হয় ইয়াতে দেখাব বেংক লিংক উইথ আদাৰ ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াতে দেখা যায় আছে ৰেজিষ্টাৰ উইথ বেংক কাৰেণ্ট register with bank account yes di dile apna pura bank to heitu details to yate maribo lagis mo no na lage mo so moi save and continue click kori dilu so yate aise preview self declaration yate apni sabo pare etia ভালকে চাব ইয়াৰ পিছত ফাইনাল সাবমিশন কৰিব লাগিব যেহেতু সব আপুনি ভালকে চাব পাৰে নাম সাম ক্লিয়াৰ আছে না ঠিকই আছে সব এবাৰ চাই লব এবাৰ নামটো ঠিকই আছে আধাৰ কাৰ্ডৰ যেটো হেৰি আছে সেম তেনেকুৱা নাম সাম আহি যাব পুৰা ডিটেইলছ এড্ৰেছটো তেনেকুৱা ধৰণে আহিব আধাৰ কাৰ্ডত যি আছে ইয়াৰ পিছত ডিক্লাৰেশনটো ইয়াতে দিয়া আছে চাব পাৰে আপোনাৰ যেখিনি ইয়াতে ক্লিক কৰি দিব কৰাৰ পিছত আপোনালোকে সিম্পলি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিব মই সাবমিটত ক্লিক কৰি দিলো ইয়াৰ পিছত আপোনাৰ মোবাইলত ফাইনেল একদম লাষ্টৰ কাৰণে এটা ওটিপি যাব ওটিপিটো ইয়াতে মাৰি দিব ওটিপি তো মাৰ পাছত আপোনাৰ ভেৰিফাই কৰিব লাগিব আপোনাৰ নাম্বাৰটো সো ভেৰিফাইত ক্লিক কৰি দিব সো ভেৰিফাই হৈ গ'ল এতিয়া আপুনি কি হৈ কৰিব সাবমিটত ক্লিক কৰি দিব সাবমিট ইয়াতে সাবমিটত ক্লিক কৰি দিব क्या अपना कार्ड सागे आহি গৈছে ফাইনালি ইয়াতে আহি গৈছে থ্যাংক ইউ ফর রেজিস্টারিং দা unorganized worker your number has been sent by SMS your register mobile number to পঠাইছে ইয়াতে আহি গৈছে ইয়াৰ পৰা মই ডাউনলোড কৰি লম এতিয়া সো এটো কাৰ্ড হয় ধুনিয়া একদম আধাৰ কাৰ্ডৰ নিচিনা সেম লাইক দ্যাট সিম্পলি হয় আপোনাৰ ৰেজিস্টাৰ কৰাতে ইমান ঝামেলা নাই আৰু সিম্পলি কৰি দিছে সো কিবা প্ৰবলেম হলে মোৰ ভিডিওটো ডিসক্ৰিপশনত কমেন্টত জনাই দিব বা ডাইৰেক্টলি আপুনি মোক ফোনো কৰিব পাৰে
সো আপুনি কি কৰিব কাৰ্ডটো আহি গৈছে ইয়াতে ডাউনলোড UN কাৰ্ড আছে নহয় ইয়াতে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি ল'লোঁ ডাউনলোড হৈ গ'ল ইয়াতে হৈ আছে PDF-ত আহিছে ডাউনলোড কাট কৰি লওঁ ডাউনলোড হৈ গৈছে